চাওক আমি বিগত 4.5 বছৰ আমাৰ সংসদীয় কাৰ্যকালৰ তাৰে ভিতৰত প্ৰায় 2 বছৰৰ কাৰ্যকাল আমাৰ কোভিড সৃষ্ট পৰিৱেশৰ কাৰণে সংসদৰ যি পুঁজি থাকে সেই পুঁজিও আমাৰ 10 কোটি টকা কৰ্তন কৰিছে। তথাপিও আমি 15 কোটি টকা আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আগবঢ়োৱা 3 কোটি টকাৰ আনটাইড ফাণ্ড আৰু কিছু ইণ্টাৰেষ্ট আৰু আনস্পেণ্ট ফাণ্ডৰ পৰা সৰ্বমুঠ 19 কোটি 5,50,000 টকাৰ আঁচনি 581টা আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনলৈ প্ৰদান কৰিছোঁ। গতিকে এই প্ৰক্ৰিয়াটোত অলপ সময় লৈছে, কিন্তু কথাটো হ'ল আমাৰ আগৰ যিবিলাক ছিষ্টেম আছিল MPLAD পোৱাৰ বা দিয়াৰ, গতিকে সেই ছিষ্টেমটোত কিছু এতিয়া সাল সলনি হৈছে, কিছু পৰিৱৰ্তন হৈছে। এতিয়া আমি অনলাইন যোগে আমি দিয়া বা ৰাইজে দিয়া যিমান আবেদন সেই আবেদনবিলাকক আমি ৰিকমেণ্ড কৰিব লাগে। প্ৰথম পৰ্যায়ত MP ৰিকমেণ্ড কৰিব লাগে। তাৰপিছত যি ডিষ্ট্ৰিক্টৰ যি অথৰিটি থাকিব, ডিষ্ট্ৰিক্ট অথৰিটিয়ে এইবিলাকক চেংচন কৰিব আৰু চেংচন কৰাৰ পিছতেই এটা ইমপ্লিমেণ্টিং এজেঞ্চি, সেই ইমপ্লিমেণ্টিং এজেঞ্চি এটা নিযুক্তি দিব আৰু তেওঁলোকে ইয়াৰ যি পইচা দিম সেই পইচাৰে এই ফাণ্ডখিনিৰ ব্যৱহাৰ বা এই ফাণ্ডখিনিৰে যিটো আঁচনি ধৰা হৈছে এইটো সম্পূৰ্ণ হ'বনে নহয় তাৰ ফিজিবিলিটি ৰিপৰ্ট, সেই ৰিপৰ্টটো মানে আমাৰ ইমপ্লিমেণ্টিং এজেঞ্চি বা যিটো আমাৰ হেৰিক দিয়া হ'ব, মানে চৰকাৰৰ বিভাগক দিয়া হ'ব, তেওঁলোকে এইটো অনুমোদন জ্ঞাপন কৰিব। প্ৰথম অনুমোদন জ্ঞাপন কৰাৰ পিছত বাকী কামখিনি আমাৰ স্থায়ী যি সমিতি থাকিব, মন্দিৰ নিৰ্মাণ, নামঘৰ নিৰ্মাণ বা স্কুলৰ যি আমাৰ কাৰণ নাম আমি হেৰি দিছোঁ, ফাণ্ড দিছোঁ, এইখিনিয়ে তেওঁলোকে কামটো সম্পূৰ্ণ কৰিব। অলপমান আগতকৈ মানে পৰিৱৰ্তন হৈছে, পদ্ধতিটো পৰিৱৰ্তন হৈছে। কিমান অনুষ্ঠানত আজি সৰ্বমুঠ মই ক'লোঁ আজিলৈ 581টা সংগঠন, দল, অনুষ্ঠান প্ৰতিষ্ঠান আৰু 19 কোটি 5,50,000 টকাৰ অনুদান, সাংসদ পুঁজি, আনটাইড ফাণ্ড, আনস্পেণ্ট ফাণ্ড আগৰ আৰু ইণ্টাৰেষ্ট ফাণ্ড গোটেইখিনি ধৰি 19 কোটি 5,50,000 টকাৰ 581টা অনুষ্ঠান প্ৰতিষ্ঠানলৈ আমি আগবঢ়াইছোঁ। সম্পূৰ্ণ আমাৰ 4.5 বছৰত। এই বছৰততো 2.5 কোটি টকাহে পাওঁ আৰু 5 কোটি পায় এটা বছৰ। মেডিকেলৰ যিখিনি মেডিকেলৰ প্ৰায় আমি এতিয়ালৈকে 1.5 কোটি টকা 50 লাখ 1.5 কোটি টকাৰে প্ৰায় 2,000তকৈ অধিক আমি লোকক আমি এই কাৰোবাক 5,000, কাৰোবাক 7,000, কাৰোবাক 10, কাৰোবাক 15, কাৰোবাক 20 এনেকৈ আমি প্ৰায় 2,000তকৈ অধিক লোকক সংসদীয় সমষ্টিৰ আমি এই সুহৃদ পুঁজি, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আগবঢ়োৱা সুহৃদ পুঁজিৰে মেডিকেল ট্ৰিটমেণ্টৰ আমি এক্সপেণ্ডিচাৰৰ কাৰণে আমি 5,000ৰ পৰা 20,000, 25,000লৈকে আমি এককালীন আৰ্থিক অনুদান আগবঢ়াইছোঁ। যেনেকৈ বৰ্তমান ৰাজনৈতিক সময়, গতিকে আমি অহা কাইলৈ 4 ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল আমি খুব আশাবাদী। কাইলৈ ৰাতিপুৱাৰ পৰাই আমি মিঠাই খাব লাগিব আৰু চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ ইতিমধ্যে আমি কৰিব লাগিব আৰু 4-5খন ৰাজ্যত মধ্যপ্ৰদেশত ভাৰতীয় জনতা পাৰ্টীয়ে পুনৰ শাসনলৈ আহিব, ৰাজস্থানত কংগ্ৰেছক পৰাজিত কৰি BJP শাসনলৈ আহিব, ছত্তীশগড়ত পৰাজিত কৰি কংগ্ৰেছক BJP শাসনলৈ অহাৰ সম্ভাৱনা সম্পূৰ্ণ আছে, তেলেংগানাত BRS, বৰ্তমানৰ BRS আগৰ TRS, তেওঁলোকৰ অৱস্থা খুব ভাল যেন দেখা নাই। ভাৰতীয় জনতা পাৰ্টীয়ে তেলেংগানাতো পূৰ্বতকৈ ভাল ফল প্ৰদৰ্শন কৰিব আৰু মিজোৰামতো আমাৰ এখন চিট আছিলে, আমি 2খনটো মিনিমাম হ'মেই, হয়তো আৰু 2-4খন আৰু হ'ব পাৰে। সেইটো কাইলৈ জনতা জনাৰ্দনে যি ৰায় দিছে ইতিমধ্যে বাকচত EVM বাকচত ইতিমধ্যে তাত সোমাই থোৱা আছে। গতিকে কাইলৈ খোলাৰ লগে লগে আমাৰ মিঠাই খোৱা, বম ফুটোৱা পৰ্ব আমি আৰম্ভ কৰিম ৰাতিপুৱা। মিত্ৰজোঁট থাকিলে মিত্ৰজোঁটৰ লগতে চৰকাৰ, আপুনি ভাৰতীয় জনতা পাৰ্টী বা NDAৰ যিটো নীতি, সেই নীতি অনুসৰি আমি অকলে BJP জিকাৰ পিছতো কিন্তু মিত্ৰজোঁটক লগত লৈহে চৰকাৰ গঠন কৰোঁ। এইটো আমাৰ মিত্ৰতা ৰাজনীতিৰ ডাঙৰ এটা বৈশিষ্ট্য, ডাঙৰ এটা নীতিক আমি সদায় সমৰ্থন কৰি আগবাঢ়ি গৈ আছোঁ। চাওক, এক্সিট পলক আমি একেবাৰে দলিয়াই পেলাব নোৱাৰোঁ আৰু একেবাৰে একদম 100% সঁচা বুলিও ক'ব নোৱাৰোঁ। বিভিন্ন সময়ত আমি ৰাজনীতি কৰা বয়স আজি ধৰক 20-25 বছৰৰ ভিতৰত দেখিলোঁ এক্সিট পলৰ
কিছু মিলে কেতিয়াবা কিছু নিমিলে গতিকে মিলিলে ভাল নিমিলিলে যিটো ৰাজনৈতিক দলৰ ভাল ফল প্ৰদৰ্শন হয় তেওঁলোকে এক্সিট পলক গালি পাৰে বুজা নাই বা মিলাৰ আগতো গালি পাৰে যে এইটো নহয় এইটো সম্ভৱ নহয় গতিকে এক্সিট পলটো হয় 1 লাখ মানুহে ভোট দিয়ে 1000 মানুহৰ ৰায় লয় গতিকে 1 লাখ মানুহৰ ৰায় আৰু 1000 মানুহ এইটো চেম্পল এটা গতিকে চেম্পলটোৱে যে সম্পূৰ্ণ শুদ্ধ হ'ব সেইটোক আপুনি একদম ইলেকশ্যনৰ পূৰ্বতে ৰিজাল্ট নিদিয়ালৈকে আপুনি 100% শুদ্ধ বুলি ক'ব নোৱাৰে সেইকাৰণে আমি আশাবাদী আমাৰ বিশ্বাস আছে যে আমি এই 5খন ৰাজ্যত ভাৰতীয় জনতা পাৰ্টীয়ে পূৰ্বতকৈ অধিক ভাল ফল প্ৰদৰ্শন কৰিব শেহতীয়াভাৱে বিটিআৰত বিজেপিয়ে যি জনজাগৰণ সভা আৰম্ভ কৰিছে আৰু জনজাগৰণ সভাৰ যি দায়িত্ব দিয়া হৈছিল বিভিন্ন MCA বা মন্ত্ৰী MLA ৰিপৰ্ট কাৰ্ড ইনভেষ্ট চাবমিট কৰা হৈছিল কি ধৰণৰ চাওক এতিয়া আমাৰ প্ৰতিটো পৰিষদীয় সমষ্টি BTCত আমাৰ তৃণমূল পৰ্যায়ত সাংগঠনিক আমাৰ সবলতা দুৰ্বলতাৰ এটা পুনৰ মূল্যায়ন চলি আছে আৰু এই পুনৰ মূল্যায়ন প্ৰক্ৰিয়াটো ৰিভেৰিফিকেশ্যনৰ কামটো প্ৰায় সম্পূৰ্ণ হৈছে আৰু ইয়াৰ পিছতে আমি বা এতিয়া আৰম্ভ কৰিছে আমি প্ৰতিটো সমষ্টিত পৰিষদীয় সমষ্টিত একোখন জনজাগৰণ সভা আৰু এই জনজাগৰণ সভাৰ লগে লগে আমি একোটা বিধানসভা সমষ্টিত আমি একোখন ডাঙৰ জনজাগৰণ সভা আমি আয়োজন কৰি আছোঁ কাইলৈ মাজবাট আমাৰ সমষ্টিত ৰাতিপুৱা 10:30 বজাত আমি কাইলৈ ওদালগুৰি সমষ্টিত গোলমা হায়াৰ ছেকেণ্ডেৰী স্কুল খেলপথাৰত আমি ৰাতিপুৱা 10:30 বজাত ওদালগুৰি সমষ্টিৰ আমি এই বিশেষ জনজাগৰণ সভাখন আয়োজন কৰিছোঁ সমূহ ৰাইজৰ আমি উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছোঁ